Hello guys, this is Bonita with another vlog. So guys, आज আমি खाना खाम. এইটো guys মোৰ একদম serious vlog দে. এইটো কিন্তু লাইক দিয়া লাগে. পইচা লৈ খাই থাক. তো এইটো মানে হাঁহি আছে guys, হাঁহি আছে. মই এনেকা নৰু guys. আহুন মোক মোটিভেট কৰাৰ কাৰণে মই মোবাইলটো এনেকা দাঙি লৈছো নহলে মই মোবাইল সবাই দাঙি লোৱা নাছিলো. তো গাইজ আজি আমি খানা খাম কাৰণ আমাৰ প্ৰেক্টিছ টিচিং শেষ হ'ল সেইকাৰণে ভাবিলোঁ এটা খানাৰে আমাৰ এই প্ৰেক্টিছ টিচিঙৰ জাৰ্নিটো সামৰোঁ গতিকে খানাত দেখাই আছোঁ ৰ'ব চাওক এয়া পাঠক ৰমা মনস্মিতা এয়া এইবিলাক কাম কৰি আছে ৰান্ধনী তৃষ্ণা বাইদেউ হেল্ল' গাইজ কি কৰি আছা কৈ দিয়া চিকেন বনাই আছোঁ চিকেন দিব আহিছোঁ মাত্ৰ অলপ পাছত হ'ব আধা ঘণ্টামান লাগব আধা ঘণ্টা হৈ যাব চিকেন আধা ঘণ্টা 1 ঘণ্টামান লাগব লাগিব গাইজ দেখিছেনে দেখিছোঁ এয়া বহুত ডাঙৰ গাইজ কৰাহি আমাৰ মানে খানা খোৱা ফুল যোগাৰ আছে কোনোবাই যদি খানা খাব যোগাৰ নাই আমাক কণ্টেক্ট কৰক তাৰপিছত গাইজ এয়া ডুবাইৰ পৰা আনা চাউল মানে ধুই আছোঁ গাইজ তাহোন ধুবা নাজানে ডুবাইত না দামী বস্তু ক'ত জানিব আৰু সেয়ে ধুই আছোঁ 2000 years later গাইজ মই মানে কৈ আছোঁ যে আমি ইণ্ডাকশ্যন লৈ আছোঁ এই তৃষ্ণাৰ সেইটো ইণ্ডাকশ্যন গাইজ লৈ আহিছে ঘৰৰ পৰা আৰু তাই গাইজ ইণ্ডাকশ্যনতে বনাই গাইজ তাই মানে গেছত নবনাই আৰু এইটো কথা মানে মালিকে গম নাপায় কিন্তু একো নাই সেইবিলাক তাই কৈ থাকক কিন্তু গাইজ এই মানে মই ভইচ অভাৰ দিব লগা হৈছে এই পাছত মানে আকৌ তাই বৰ বকি থাকে আৰু তাৰ উপৰিও গান চান বাজি থাকে কপিৰাইট লাগি যাব না তেতিয়াহ'লেতো মোৰ ভিডিঅ'টো ডিলিট কৰিব লাগিব সেইকাৰণে তাৰপিছত এয়া আছে গাইজ চাওক পাঠকে কাটি আছে নাজনে গাইজ এনেই অলপমান মানে ফুটেজ পোৱাৰ কাৰণে কাটিবিলাক কৰিছে আৰু কিন্তু গাইজ বিশ্বাস কৰক ময়ে কৰিছোঁ এতিয়া কি বুলি কয় এইটো শৰ্মা এয়া কীৰ্তি মেইন মানুহ গাইজ এলা এই চাচোন গাইজ ইমেন ইন'চেণ্ট দেখো কিন্তু ইন'চেণ্ট নহয় এটা মিহিগুণ্ডা তো মই সেয়ে কৈ আছোঁ যে তই কেতিয়া বিয়া কৰবি সেনেকৈ কৈ আছোঁ তাক মই সেয়ে আৰু গাইজ চাই থাকক দালিত নহৰু নেদেব ইহঁতে কিন্তু আমি দালিত নহৰু দিওঁ আমি দালিত মজা লাগে নহৰু দিলে মানে নিদিয়ে তো ইও জানে দালিত যে নহৰু দিয়ে ন নহৰু কেনেকুৱা লাগে কিন্তু আমি বেয়া পাওঁ গাইজ আমি নহৰু দিলে বেয়া পাওঁ দালিখৰ টেষ্ট নহৈছে নহৰু নিদিলে টেষ্ট নুঠে হয় আৰু পিঁয়াজ বেছিকৈ দিলি হ'ল গাইজ নাজানে ইহঁতে নহৰু নিদিয়ে তোমালোকৰ নিদিয়ে কিন্তু গাইজ আমাৰ নহৰু দিয়ে চাই থাকক ভিডিঅ'টো গাইজ এতিয়া বহি আছোঁ বহি থাকোঁতে এটা বহুত ডাঙৰ ঘটনা হৈ গ'ল গাইজ চাওকচোন গাইজ এইফালে পাঠকৰ আঙুলে কাটি দিলে মই দেখাই নাই কিমানখিনি কাটিছে কিন্তু ইমান হাকাল লগাইছিল এইবিলাক লগাই দিব লগা হ'ল বুঢ়ী গাড়ীটোৰ বৰ একেবাৰে ক্ৰিঞ্চ মানে ক্ৰিঞ্চ হৈ আছে আৰু এইফালে চালাড কাটি আছে মই অলপ খাই দিম দিয়া আৰু এইফালে মনোবাইক দেখাই দিয়া এতিয়া গাইজ আমি ৰীল বনাম গাইজ এতিয়া আমি ৰীল বনাম সেইটো আৰু সেয়া গাইজ ইমানে মানে ভাল সি আপিৰ মাজত খানা খাব আহিছে গাইজ আপিৰ মাজত তাৰপিছত গাইজ এয়া খানাত বহিছে চবেই গাইজ খানা খাই আছে দেখিছেনে কিন্তু সেয়া মই গাইজ টেঙা ধুই আছোঁ ইহঁতক মানে লাগিয়ে থাকে টেঙান কিবা অমুকান তমুকান মই শান্তিকৈ বহি ভাই মানে মই সুধি আছোঁ মানে টেঙা কাক লাগব এতিয়া মই বহিলোঁ না এটাই মাতব চাই থাকক মাতলাক চাই মাতছে মানে মই মানে ভইচ ভাত দিব লগা হৈছে কাৰণ বেকগ্ৰাউণ্ড মিউজিক বহুত বাজি থাকে তো এয়া আৰু ভাত দিবা গৈছে চাই সেনেকৈ আৰু গাইজ পাৰি না কিন্তু আৰু দিলোঁ দে আৰু মানে মই ইমানতো বেয়া নহয় না মই সেইকাৰণে তাইক ভাত চাত দিলোঁ তাৰপিছত এয়া ভাত চাত দি আৰু এতিয়া মই খাবা বহিম আৰু ফাইনেলি গাইজ মই খাবা বহিম 300 বছৰমান পিছত কিন্তু গাইজ মোৰ এনেকৈ বিলে চিলে আগতে বৰ ভালে লাগে দেই ইমান মানে বেয়াও নাপাওঁ আৰু কিন্তু গাইজ মোক ৰান্ধবা নাজনা বুলি কয় কিন্তু আপোনালোকে চিন্তা নকৰিব মই ৰান্ধাও দেখাম আৰু এয়া মই কৈ আছোঁ মানে আলু ভাজা তাৰপিছত হ'লে চাটনি মাংস দালি এইবিলাকে আৰু মানে কৈ আছোঁ আৰু ভাতটো অলপ দৈছে গাইজ একো নহয় ব্ৰাউন ৰাইচ বোলে খাই দিলোঁ আৰু আছা গাইজ বহুত ভাল হৈছে মজা লাগছে খাই এতিয়া আপোনালোকে আৰু 2 hours later গাইজ এতিয়া আমি ভাত তাত খাই বহিছোঁ গাইজ মানে
বাচন চাচন ধুলো ঘৰ চৰ মচলো এতিয়া বহি আছে চবে তো গাইছ বহুত আছে বহি আছে চবে গাইছ বহি আছে কেনেকুৱা লাগিল খানা খাই ভাল হৈছে বঢ়িয়া হৈছে মানে ভাল হ'বই জাগাটো চোৱা তুমি জাগা চোৱা আৰু গাইছ আমাৰ এইখিনি জাগা মানে কিবা এটা ভাইব আছে গাইছ খানা খোৱাৰ এটা ভাইব আছে কাৰণ ইয়াত হৈয়ে থাকে খানা আৰু ইয়াত দূৰ দূৰণিৰ পৰা মানুহ আহে গাইছ হাউলিৰ পৰাও আহে নাহে খাই আহে নামটো নজাহঁতে আহে গাইছ হাউলিৰ পৰা আৰু ই হৈছে ভক্তাৰপুৰৰ পৰা এয়া মধ্যমী চৰি কি নাম আছিলে নহয় অময়াপুৰ অময়াপুৰ বুলি কয় এইখিনি আমাৰখিনি তাৰপিছত সেয়া ৰমা বঙাইগাঁৱৰ আৰু তুমি কিহৰ হা হাতী গাইছ দক্ষিণ হাতী এয়া গাইছ পাটবাউসী পুৰা শংকৰদেৱৰ ঘৰটো চিনি পাই না গাইছ শংকৰদেৱৰ ঘৰৰ ওচৰত এই ঘৰ পৰচীহে শংকৰদেৱৰ পৰচী গাইছ আহে আপোনালোকে যদি আহে এই ঘৰতো সোমাব গাইছ পাঠকৰ ঘৰত আৰু গাইছ আমাৰ যিটো মেইন ৰান্ধনী আৰু বেৰেল পচছে আৰু নৰে আৰু গাইছ সেয়া পুৰা নিদ্ৰাত মানে কিবা চাই আছে একো নাই গাইছ বাইদেউ থাক গাই কৃষ্ণ আজিৰ ব্লগটো ইমানেই ভাত চাত খালো ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব চব কৰি দিব ঠিক আছে বাই বাই গাইছ তাই বাই বাই নেদে বাই বাই